ওয়েলকাম টু মাই চেনেল ইজি টু লাৰ্ণ। চ' আপোনালোকক আজি দেখুৱাম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত যিহেতু 450টা ভেকেঞ্চি ওলাইছে তাতে কেনেদৰে আবেদন কৰিব লাগে। চ' ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকক। চ' ফাৰ্ষ্ট আপোনালোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটত যাব লাগিব। RBI টাইপ কৰিলে আপোনালোকে ইয়াত আহি যাব। ত' প্ৰথম লাইনটো যোনটো RBI আছে ইয়াত আপোনালোকে ক্লিক কৰিব। চ' আপোনালোকে ইয়াত স্ক্ৰল ডাউন কৰি কিনে ৰিকুৱাৰমেণ্ট ৰিলেটেড এনাউন্সমেণ্টত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ কৰিব। ইয়াত লেখাই থাকিব ৰিকুৱাৰমেণ্ট ফৰ দ্য পষ্ট অফ এছিষ্টেণ্ট 2023। ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে আপোনাৰ এনেকুৱা এটা লেখা থাকিব ৰিকুৱাৰমেণ্ট ফৰ দ্য পষ্ট অফ এছিষ্টেণ্ট 2023। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে এনেকুৱা এটা ইণ্টাৰফেচ কৰিব। ইয়াত আপোনালোকে ক্লিক হেয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ নামটো মাৰিব লাগিব। মই আপোনালোকক দেখাই দি আহিছোঁ। ইয়াত মই মাৰিলোঁ ইন্দ্ৰজিত। তাৰপিছত আপোনালোকে কনফাৰ্ম কৰিব লাগিব নামটো। তাৰপিছত আপোনালোকে লাষ্ট নেম মাৰিব লাগিব। লাষ্ট নেম মাৰাৰ পিছত আপোনালোকে ইয়াত মোবাইল নাম্বাৰটো মাৰিব লাগিব। চ' মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিলে হ'ল। তাৰপিছত ইয়াত আপোনালোকে ইমেইল আইডিটো মাৰিব লাগিব। ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব লাগিব আপোনাৰ জিমেইল হৈছে জিমেইল। তাৰপিছত আপুনি ইয়াত কনফাৰ্ম মাৰিব লাগিব ইমেইল আইডিটো। তাৰপিছত আপোনালোকে ইয়াত কেপচাটো মাৰি দিব লাগিব। তাৰপিছত আপুনি ইয়াত 7 নেক্সট মাৰিব লাগিব। ইয়াত আপুনি অ'কে কৰি দিলে। তাৰপিছত আপোনালোকে ইয়াত এবাৰ ফটো আপোনালোকে স্কেন কৰি কিনে পঠাব লাগিব। ত' মোৰ যিহেতু বনাই আছে ফটো মই ডাইৰেক্ট আপলোড কৰিম। কনফাৰ্ম ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি ছিগনেচাৰটো আপোনাৰ ইয়াত আপলোড কৰিব লাগিব। ইয়াত ক্লিক কৰিছে নেক্সট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত কেটেগৰীটো আপোনালোকে দিব লাগিব OBC। অ'কে কৰিব লাগিব OBC। তাৰপিছত ইয়াত ন' কৰিব লাগিব যিহেতু মোৰ ডিচেবিলিটি নাই। তাৰপিছত আপোনালোকে ন' কৰিব লাগিব। ইয়াতো ন' কৰিব লাগিব। ইয়াতো ন' কৰিব লাগিব যিহেতু মই এক্সট্ৰা ৰিভিজন নহয়। তাৰপিছত ইয়াত ন' কৰিব লাগিব। তাৰপিছত ইয়াত ন' কৰিব লাগিব যিহেতু মই ৰিমেৰিট কৰা নাই। তাৰপিছত ইয়াতো ন' কৰিব লাগিব। তাৰপিছত ইয়াত ন' কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে ইণ্ডিয়ান দিব লাগিব। ইয়াত আপোনালোকে আছাম গুৱাহাটী যোনটো আমাৰ চেণ্টাৰ আছে ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে চেণ্টাৰ চিলেক্ট কৰিব লাগিব আছাম। তাৰপিছত ইয়াতো আছাম। তাৰপিছত ইয়াত আপোনালোকে গুৱাহাটী ডিব্ৰুগড় যি চিলেক্ট কৰে ওচৰত যি আছে। তাৰপিছত মেইন এক্সামিনেশ্যনৰ কাৰণে গুৱাহাটী পৰীক্ষা হ'ব। তাৰপিছত আপোনালোকে ইয়াত ইয়েছ দিব লাগিব কাৰণ যিহেতু আপোনালোকৰ লোকেল লেংগুৱেজ লাগিব। তাৰপিছত লোকেল লেংগুৱেজ হিচাপে আছামিজ দিব পাৰে, কাৰোবাৰ বড়ো থাকিলে বড়ো দিব পাৰে। তাৰপিছত ডেট অফ বাৰ্থ আপোনালোকে দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থটো। তাৰপিছত আপোনালোকে ইয়াত জেণ্ডাৰটো দিব লাগিব আপোনাৰ। তাৰপিছত ইয়াত টুইন চিষ্টাৰ থাকিলে বা টুইন ব্ৰাদাৰ থাকিলে ইয়েছ দিব লাগিব। মই যিহেতু নাই আনমেৰিড দিম যিহেতু মই বিয়া কৰোৱা নাই। তাৰপিছত আপোনালোকে ফাদাৰ্ছ নেমটো দিব লাগিব। ইয়াত ফাদাৰ্ছ নেমটো দিব লাগিব। ইয়াত মাদাৰ্ছ নেমটো দিব লাগিব। তাৰপিছত আপোনাৰ এড্ৰেছটো দিলে হ'ল ইয়াত। তাৰপিছত আপোনালোকে ইয়াত ষ্টেটখন চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে পিনক'ডটো মাৰি দিব লাগিব আপোনালোকৰ যি পিনক'ড। তাৰপিছত ইয়াত অল চেম এজ মাৰি দিলে হ'ল। তাৰপিছত আপোনালোকে ইয়াত কৰস্পণ্ডেণ্ট এড্ৰেছ চিলেক্ট কৰে। তাৰপিছত 7 নেক্সট কৰি লওঁ। তাৰপিছত আপুনি ইয়াত আপোনাৰ কোৱালিফিকেশ্যনখিনি পঠাব লাগিব। যিহেতু আপোনাৰ মই BSc কৰিছোঁ, আপোনাৰ BA কৰিছোঁ BA দিব পাৰে, BCom কৰিলে BCom। ইয়াত ডেট অফ পাছিংটো আপুনি মাৰ্কশ্বিটত চাই ল'ব পাই যাব। তাৰপিছত পাৰ্চেণ্টেজটো আপুনি কিমান পাইছে সেইটো উলিয়াই ল'ব। তাৰপিছত কোনখন ইউনিভাৰ্চিটি দিব কৰিছে আপোনালোকে ইয়াত টাইপ কৰি দিব। তাৰপিছত কিমান ক্লাছ পাইছে মই ফাৰ্ষ্ট ক্লাছ পাইছোঁ। চ' ফাৰ্ষ্ট ক্লাছ দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত আছামিজ টাইপ কৰি কিনে ৰিড ৰাইট স্পীক আপুনি ক্লিক কৰি কিনে 7 নেক্সট কৰি লওক। ইয়াত আপুনি ইয়েছ কৰিব লাগিব। কম্পিউটাৰ যিহেতু অলপ হ'লেও জানে আজি DCA টাইপ কৰিলে হ'ল ইয়াত। তাৰপিছত 7 নেক্সট কৰিলে হ'ল। তাৰপিছত এনেধৰণে এটা ইণ্টাৰফেচ কৰি হ'ব যে আপোনাক চবখিনি দেখাই দিব প্ৰিভিউ আপোনাৰ। তাৰপিছত আপুনি চেক কৰি কিনে আপুনি আই এগ্ৰী কমপ্লিট ৰেজিষ্ট্ৰেশ্যন অ'কে
তাৰপিছত অ'কে কৰিলে হ'ল। তাৰপিছত আপোনাৰ লেফ্ট হেণ্ডৰ থাম্ব ইমপ্ৰেশ্যনটো লাগিব, যিহেতু বুঢ়া আঙুলিৰ থাম্ব ইমপ্ৰেশ্যনটো আপুনি এখন কাগজত মাৰি কিনে ফটো কৰি কিনে ইয়াত আপলোড কৰি দিলে হ'ল। তাৰপিছত হেণ্ড ৰিটেন ডিক্লেৰেশ্যন আপুনি এডভাৰটাইজমেণ্টটো পাই যাব, এখন আপুনি লিখি কিনে স্কেন কৰি কিনে আপুনি পঠাই দিলে হ'ল। তাৰপিছত চিকিউৰিটি কোড মাৰাৰ পিছত 7 নেক্সট মাৰাৰ পিছত আপোনালোকৰ পে'মেণ্টলৈ লৈ যাব। তাৰপিছত পে'মেণ্ট কৰি দিলে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম ছাবমিট হৈ যাব। চ' ভিডিঅ'টো চাই কেনে লাগিল ফ্ৰেণ্ডছ, কমেণ্ট কৰি জনাব। কিবা বুজি নাপালে কমেণ্ট কৰিব, মই ৰিপ্লাই